Hi friends, স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল মাইনা চেনেললৈ। এইটো মোৰ 5 নম্বৰ মিনি ব্লগ আপোনালোকে সাপোৰ্ট কৰিব বুলি আশা কৰিলো। আজি মইনো কি কৰো চাও। মেখেলাখন ৰাতিয়ে আধা চিলোৱা কৰি থৈ দিয়া আছিল। সেয়ে মই ভাবিলো মেখেলাখন চিলাও লৈ আহিলো। তেনেতে কাস্টমাৰ আহি পালে। এয়া আপোনালোকক মই দেখুৱালো। সিহঁতক মই বহিবলৈ ক'লো। সিহঁত বহিলে মানে ৰুমটো আন্ধাৰ হৈছে, লাইট দিয়া নাছিল। পিছত কাস্টমাৰ এখনে ফেচিয়েল কৰে। ফেচিয়েল কিটখিনি মই ৰেডি কৰি ললো। কিন্তু আপোনালোকক সিহঁতক দেখুৱা নহল আৰু সিহঁত গ'লগৈ ফেচিয়েল কৰিয়ে গ'ল কিন্তু দেখুৱা নহল আৰু এতিয়া মই ৰাতি আধা চিলোৱাকে মেখেলাখন থৈ দিছিলো। এয়া মই আপোনালোকক দেখুৱাইছো। এটা সাইড চিলাইছিলো, এটা সাইড চিলোৱা নাই। এতিয়া মই সেইটো সাইড চিলাম বাৰু, আপোনালোকে চাই থাককচোন মইনো কেনেকৈ চিলাও মেখেলাখনৰ। এতিয়া মই সাইডটো চিলাবৰ কাৰণে ৰেডি কৰি লৈ ললো। এতিয়া মই এইটো সাইড চিলাম। তেনেতে আম্মাই কিবা খাবলৈ দিলে, এয়া আপোনালোকক দেখুৱালো। আৰু মই এইখিনি খাই ল'ম। মই কামৰ টাইমত খাই এনেও ভাল পাওঁ। আৰু এতিয়া মেখেলাখন চিলোৱা হৈ গ'ল ৰেডি। আপোনালোকে চাই থাকিব, মোৰ ভিডিঅ'বিলাক পাই থাকিবৰ কাৰণে আগলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। বাই বাই।